আমাৰ দেশ কেতিয়া স্বাধীন হৈছিল? 15 আগষ্ট। জাতীয় পতাকাৰ ৰং কেইটা? 3টা। জাতিৰ পিতা কোন? মহাত্মা গান্ধী। কলা গুৰু কোন? ৰূপৰ কোন? সুধাকণ্ঠ কোন? বেটা শংকৰদেৱৰ মাকৰ নাম কি? দেউতাকৰ নাম কি? আইতাকৰ নাম কি? এখন নাম ধৰ্ম কোনে প্ৰতিষ্ঠা কৰিছিল? আৰু আকাৰ ইকাৰ নথকা কবিতাটো কোনে লিখিছিলে? হয় নেকি? আচ্ছা তাৰ দুলাইন মান গাই দিয়াচোন। কবিতা চিৰচেনেহী মোৰ ভাষা জননী গীতটো কোনে লিখিছিলে? বঢ়িয়া। ৰাষ্ট্ৰীয় ফুল কিয়? ৰাষ্ট্ৰীয় ফল? ৰাষ্ট্ৰীয় চৰাই? ৰাষ্ট্ৰীয় জন্তু? ৰাষ্ট্ৰীয় খেল? ৰাষ্ট্ৰীয় খেল কি আছিলে? হকী। আৰু ৰাষ্ট্ৰীয় প্ৰতীক কি? ৰাষ্ট্ৰীয় প্ৰতীক ৰাষ্ট্ৰীয় প্ৰতীকটো কি আছিলে? আৰু ৰাষ্ট্ৰীয় গছ? বটগছ। ঋতু কেইটা কোৱাচোন? ঋতু কেইটা আছিলে? কি আছিলে বাৰু ঋতুকেইটাৰ নাম কোৱাচোন? গ্ৰীষ্ম, বৰষা, শৰৎ, হেমন্ত, শীত, বসন্ত। আৰু এসপ্তাহত কেইদিন থাকে? 7 দিন। এমাহত কেইদিন থাকে? 30 দিন। ইন্দ্ৰিয় কেইটা? ইন্দ্ৰিয় 5টা। কি কি? চকু, কাণ, নাক, জিভা আৰু ছাল। মানুহৰ দেহত কেইডাল হাড় থাকে? 6। কীৰ্তন পুথি কোনে লিখিছিল? বৰগীত কোনে লিখিছিলে? কোনে লিখিছিলে বৰগীত? আৰু নামঘৰৰ মূল খুঁটাটোৰ নাম কি? ধৰ্মপুথিসমূহ আগতে কি পাতত লিখিছিলে? পাত। আচ্ছা ব্ৰহ্মপুত্ৰৰ মাজত থকা দ্বীপটোৰ নাম কি? আৰু মন্দিৰটোৰ নাম কি? নাও চলোৱা মানুহক কি কয়? পূজা কৰা মানুহক? খেতি কৰা মানুহক? এসপ্তাহত কেইদিন থাকে? এমাহত কেইদিন থাকে? কেইমাহে এবছৰ? প্ৰথম অসমীয়া চিনেমাখনৰ নাম কি? জয়মতী। জয়মতী গিৰিয়েকৰ নাম কি আছিলে? জয়মতীক ক'ত শাস্তি দিছিল? কি গছত বান্ধি শাস্তি দিছিল? জয়মতীৰ পুতেক দুজনৰ নাম কি? লাই আৰু লেচাই। এটা গড় ক'ত পোৱা যায়? কাজিৰঙা। বেটা সকলোতকৈ দৃষ্টিশক্তি বেছি থকা চৰাইটোৰ নাম কি? চিলনী। বেটা আমি উশাহত কি গেছ লওঁ?